ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কিতাপৰ 10 নম্বৰ অধ্যায়ৰ অনুশীলনীৰ MCQ কেইটা সমাধান কৰিম। প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। অপচন কেইটা হয় পানী, কাঁচ, প্লাষ্টিক আৰু মৃত্তিকা। লেন্স এখনৰ গোলাকাৰ পৃষ্ঠ দুখনৰ মাজৰ যিটো মাধ্যম থাকে সেই মাধ্যমটো এটা স্বচ্ছ মাধ্যম হ'ব লাগে যাতে পোহৰ তাৰ মাজেৰে পাৰ হৈ যাব পাৰে। কিন্তু অপচন ডি থকা মৃত্তিকা এটা অস্বচ্ছ মাধ্যম হয়, তাৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। সেয়েহে লেন্স এখনৰ পদাৰ্থটো আমাৰ মৃত্তিকা হ'ব নোৱাৰে, অৰ্থাৎ আমাৰ অপচন ডিটো হ'ব শুদ্ধ উত্তৰ। প্ৰশ্নটোত আছে অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? এ মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত, বি ভাঁজ কেন্দ্ৰত, চি ভাঁজ কেন্দ্ৰৰ বাহিৰত, ডি দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। এতিয়া আমাক দাপোন যিখন কৈছে সেইখন এখন অৱতল দাপোন আৰু সেইখনে গঠন কৰা প্ৰতিবিম্বটো হৈছে এটা অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব। অৱতল দাপোন এখনে সৎ আৰু অসৎ প্ৰতিবিম্ব দুয়োটা গঠন কৰে। অসৎ প্ৰতিবিম্ব যেতিয়া গঠন কৰিব তেতিয়া লক্ষ্যবস্তুটো দাপোনখনৰ মেৰু আৰু মুখ্য ফকাছৰ মাজত থাকিব লাগিব। সেয়েহে আমাৰ শুদ্ধ উত্তৰটো অপচন ডি হ'ব, দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। প্ৰশ্ন 3টো হ'ল লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? অপচন এ লেন্সৰ মুখ্য ফকাছত, অপচন বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, চি অসীমত, ডি লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত। এখন উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুটো যেতিয়া আলোক কেন্দ্ৰৰ পৰা ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত লেন্সখনৰ বাওঁফালে থাকিব, তেতিয়া আমাৰ প্ৰতিবিম্ব হয়, সেই প্ৰতিবিম্বটো লেন্সৰ সোঁফালে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত গঠন হ'ব। আৰু এই প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ সমান আকাৰৰ হ'ব আৰু ই এটা সৎ প্ৰতিবিম্ব হ'ব। সেয়েহে আমাৰ উত্তৰটো হ'ব অপচন বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। কুৱেশ্যন 4 এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব? এ দুয়োখন অৱতল, বি দুয়োখন উত্তল, চি দাপোনখন অৱতল, লেন্সখন উত্তল, ডি দাপোনখন উত্তল, লেন্সখন অৱতল। এতিয়া যিটো ফকাছ দৈৰ্ঘ্য হয় সেইটো ঋণাত্মক দি আছে, -15 চেণ্টিমিটাৰ। এতিয়া দাপোন এখনৰ ঋণাত্মক ফকাছ দৈৰ্ঘ্য হ'লে দাপোনখন অৱতল দাপোন হয় আৰু লেন্স এখনৰো ফকাছ দৈৰ্ঘ্য -15 চেণ্টিমিটাৰ মানে লেন্সখন এখন অৱতল লেন্স হ'ব। সেয়েহে শুদ্ধ উত্তৰ হ'ব অপচন এ দুয়োখন অৱতল। কুৱেশ্যন 5 দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে? এ সমতল, বি অৱতল, চি উত্তল, ডি হয় সমতল নতুবা উত্তল। প্ৰতিবিম্বটো যিহেতু থিয় হয় সেয়েহে প্ৰতিবিম্বটো এটা অসৎ প্ৰতিবিম্ব হ'ব আৰু উত্তল আৰু সমতল দুয়োখন দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। সেয়েহে শুদ্ধ উত্তৰ হ'ব অপচন ডি হয় সমতল নতুবা উত্তল। কুৱেশ্যন 6 অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব বিচাৰিবা? এতিয়া আমাৰ অৱতল লেন্স আৰু উত্তল লেন্স এই দুয়োখনৰ ভিতৰত উত্তল লেন্সৰ হে মেগনিফাই কৰা বা আখৰবোৰ ডাঙৰ কৰিব পৰা ক্ষমতা থাকে। সেয়েহে আমাৰ শুদ্ধ উত্তৰটো উত্তল লেন্স এখন হ'ব। এতিয়া আমাৰ এই অপচন এ আৰু চিৰ মাজত কোনটো অপচন কাৰেক্ট হ'ব আমি সেইটো চাম। লেন্স এখনৰ ক্ষেত্ৰত যিটো বিবৰ্ধন কৰিব পৰা ক্ষমতা বা মেগনিফাইং পাৱাৰ সেইটো আমাৰ এই ফৰ্মুলাটোৰ পাওঁ, P = 1/f। অৰ্থাৎ ফকাছ দৈৰ্ঘ্য যিমানে কম হ'ব মেগনিফাইং পাৱাৰ বা বিবৰ্ধন ক্ষমতা সিমানে বেছি হ'ব। সেয়েহে 50 চেণ্টিমিটাৰৰ তুলনাত 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ বিবৰ্ধন ক্ষমতা বেছি থাকিব আৰু তাৰ ফলত আমি বেছি ভালকৈ সৰু সৰু আখৰবোৰ চিনিব পাৰিম। সেয়ে শুদ্ধ উত্তৰটো হ'ব অপচন চি 5 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স।